আমাৰ যে প্ৰাৰ্থীৰ লিষ্টটো মই গাই শুনাব বিচাৰিছোঁ। পোনপ্ৰথমে আপোনালোকক 40 নং ওদালগুৰি ST সমষ্টিৰ প্ৰাৰ্থী হিচাপে মই ঘোষণা কৰিব বিচাৰিছোঁ। আপোনালোকে গমেই পাইছে চাগে কোন হ'ব। এইটো আমাৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মাননীয় শ্ৰীযুত জিতেন বড়ো ডাঙৰীয়াক আমি ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী হিচাপে আমি প্ৰক্ষেপ কৰিছোঁ। তাৰপিছত আমি কোকৰাঝাৰ, এইটো আপোনালোকে জানিব বিচাৰিছে চাগে, এইকাৰণে ক'ব বিচাৰিছোঁ মই। 3 নং কোকৰাঝাৰ আমাৰ যে ST সমষ্টি আছে, ইয়াৰ আমাৰ চিটিং MLA মৰে দাদা নৰেন চিস্তাৰী ডাঙৰীয়া আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছোঁ। তেখেতে আমাৰ BTR চুক্তিৰ চাকৰকাৰীও হয় আৰু আমাৰ কোকৰাঝাৰ জিলাৰ মাননীয় সভাপতিও হয়। গতিকে তেখেতে আমাৰ কোকৰাঝাৰ 3 নং কোকৰাঝাৰ ST সমষ্টিৰ প্ৰাৰ্থী হয়। এতিয়া 1 নং গোসাইগাঁৱৰ পৰা আহোঁ। 1 নং গোসাইগাঁও ৰাইজৰ ডিমাণ্ডত আৰু আমাৰ যি চিটিং MLA চিৰণ বসুমতাৰী ডাঙৰীয়াৰ অনুৰোধত তেখেতে বিভিন্ন কাৰণত কৈছে যে মই এইবাৰ নিৰ্বাচনত নুঠো, মই সংগঠনৰ কাম কৰিম। তো আজি তেখেতক আমি গোসাইগাঁও জিলা UPPLৰ সভাপতি পাতি দিছোঁ আৰু তেখেতৰ যে চিট তেখেতে নিজে অনুৰোধ জনাইছে আমাৰ এক্সিষ্টিং যে প্ৰেচিডেণ্ট আছিলে শ্ৰীযুত অনিন্দ বসুমতাৰী, তেখেতক আমি প্ৰাৰ্থী হিচাপে আজি ঘোষণা কৰিছোঁ। অনিন্দ বসুমতাৰী, অনিন্দ এইটো পাই যাব আপোনালোকে, টেনশ্যন নল'ব। আৰু 2 নং দতমাৰ পৰা আপোনালোকৰ সকলোৰে ডিমাণ্ডত আৰু আমাৰ শীৰ্ষ নেতৃত্বৰ কিবাত ইনষ্ট্ৰাকশ্যনত অৰ্ডাৰত ৰাজু কুমাৰ নাৰ্জাৰী আশীৰ্বাদ লৈ মই এতিয়া দতমাত মোক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। তো মই দতমাত খেলিম। আৰু আপোনালোকে বহুত বাট চাই আছে কি হ'ব নহ'ব। এটা সমষ্টি এইটো হ'ল তামোলপুৰ, 43 নং তামোলপুৰ সমষ্টি। কাক দিলে ভাল হয়? হা বাইদেউৰ কথা মানিছোঁ। আমাৰ দলৰ সভাপতি আৰু নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক আমি তামোলপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিছোঁ। 45 নং ভেৰগাঁও সমষ্টিৰ পৰা আমি শ্ৰীযুত নেলচন বড়ো ডাঙৰীয়াক কেণ্ডিডেট হিচাপে প্ৰক্ষেপ কৰিছোঁ। আৰু 20 নং বিজনী সমষ্টিৰ পৰা আগৰ 3 বাৰৰ MLA শ্ৰীযুত কমল সিং নাৰ্জাৰীক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছোঁ। 7জন যে আমাৰ কিবা আছে কেণ্ডিডেট আছে ডিক্লেয়াৰ কৰা হৈছে। আৰু বাকীখিনি যি আছে BTRৰ 15টা যে সমষ্টি আৰু 8টা সমষ্টি আছে আৰু BTRৰ বাহিৰৰ যিখিনি আছে এইটো আমাৰ আলোচনা পৰ্যায়ত আছে আৰু একদম ফাইনেল পৰ্যায়ত আছে। আমি অহাকালি নহ'লে পৰহি আমি বাকীখিনি প্ৰাৰ্থীৰ লিষ্ট আপোনালোকক ঘোষণা কৰি দিম। থেংক ইউ ছ' মাছ। আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে সুধিব পাৰে।